জন্মদিন মোৰ বাবে জীৱনৰ আটাইতকৈ বিশেষ দিনটো। ৰাতিপুৱাই শুই উঠি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আহিবলগীয়া বছৰটো আৰু ধুনীয়া হওক। তাৰ পাছত মই ডিউটিলৈ ওলালোঁ। মই আগৰ পৰাই বাৰ্থডে উদযাপন নকৰোঁ, তথাপিও ষ্টাফৰ লগত খাবৰ বাবে চাহৰ যোগাৰ কৰিছিলোঁ। কিন্তু তাত গৈ মই আচৰিত, তেওঁলোকে মোৰ বাবে সকলোৱে মিলি ছাৰপ্ৰাইজ প্লেনিং কৰি থৈছে। মোৰ বাবে এটা কেক আনি থৈছে। আপোনালোক সকলোকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ মোৰ এই বিশেষ দিনটো আৰু বিশেষ কৰি তোলাৰ বাবে। আৰু লগতে যিসকলে মোক উইচ কৰিছিল তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব যাতে মোৰ আহিবলগীয়া দিনবিলাক ভাল হয়। উইচটো বিচাৰি ল'ব দিয়ক বিচাৰি। Lulus. নহয় মই লফে এতিয়া চাউলটো আগতে প্লেটখন ভৰ্তি হৈছে নাই